हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। গা পা ধুই ডাইৰেক্ট কিচেনলৈকে আহিছো। ভাবিছো কি বনাও। কালি ঘৰলৈ গৈছিলো, মায়ে মাগুৰ মাছ দি পঠিয়াইছিলে, তাকে খুতৰা আৰু ঔটেঙাৰ লগত বনাম বুলি ভাবিছো। আপোনালোককো অলপমান দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলত যদি প্ৰথম তেন্তে ছাবস্ক্ৰাইব কৰিব। আঞ্জাখন বনাবৰ বাবে এবাৰ কণী ঔটেঙা এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। ঘৰতে কৰা আলু কেইটামান, তাৰপৰা কাটি লোৱা পিঁয়াজ এটা, ধনিয়া, নহৰু পাত, এয়া নহৰু, তাৰপৰা এয়া মাগুৰ মাছ, তাৰপৰা এয়া হৈছে খুতৰা শাক, তাৰপিছত এয়া হৈছে হালধি আৰু এয়া হৈছে নিমখ। ব'লক এতিয়া কেনেকৈ বনাওঁ মই আপোনালোকক দেখুৱাম। খুতৰা শাকখিনি এনেদৰে মিক্সিত পিচি আনিছোঁ, যাতে বেটিয়েও অকণমান খাব পাৰে, নহ'লে মানে তাই বন শাকবোৰ দেখিলে খাবলৈ মন নকৰে মানে, সেইটো কাৰণে অকণমান পিচি আনিছোঁ। প্ৰথমে কেৰাহীত এনেদৰে তেল দি লৈছোঁ। মাছ কেইপিচ হাফ ফ্ৰাই কৰি ল'লোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ, হালধি, নিমখ এনেদৰে অলপ টাইম ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। আলুকেইটাও অলপ ফ্ৰাই কৰি লৈছোঁ ইয়াতে। এতিয়া ইয়াত ঔটেঙা কেইপিচো দি দিছোঁ। এনেদৰে অলপ সময় গেছটো চিমত দি অলপ ভাজি আছোঁ। নহৰু পাতখিনি আৰু নহৰু দুটা ইয়াত দি দিছোঁ। এনেদৰে দি দিছোঁ। এতিয়া সেই মিক্সিত পিচি লোৱা খুতৰাৰ পেষ্টটো এতিয়া দি দিছোঁ। এইয়া পূৰা উতলি আছে। হাফ ফ্ৰাই মাছ কেইপিচ ইয়াত দি দিছোঁ এতিয়া। মানে এয়া ধনিয়া দি দিছোঁ, গোন্ধটো ভাল আহে তেতিয়া। আমাৰ কাৰণে এয়া ভোট জলকীয়া দি দিছোঁ। এয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু এয়া ভাত লৈছোঁ, পূৰা মজা আছে, খাওঁ আৰু। আপোনালোকেও এনেদৰে বনাই খাব। বাই বাই।